অসমবাসীৰ হিয়াৰ আমঠু ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গদেৱৰ জন্মদিনৰ সৈতে সংগতি ৰাখি অহা 18 নৱেম্বৰ তাৰিখৰ পৰা 18 ডিচেম্বৰলৈকে সম্পূৰ্ণ এমাহ দিন অগ্ৰিম পঞ্জীয়নভুক্ত 10 জনকৈ ৰোগীক প্ৰতিদিনে লিভাৰ, কিডনী আদি কৰি টিউমাৰ বা কৰ্কট ৰোগত আক্ৰান্ত, কৰ্কট ৰোগজনিত বিষ, জণ্ডিছ, লিভাৰ বা কিডনীত পানী জমা হোৱা, কৰ্কট ৰোগজনিত ৰক্তক্ষৰণ, খাদ্য গ্ৰহণৰ টিউব, কেমোপড আদিৰ প্ৰয়োজনীয়তা থকা ইত্যাদি বিষয়ত কেন্সাৰ ইণ্টাৰভেনশ্যনৰ বাবে মুম্বাই টাটা মেমৰিয়েল হস্পিটেলত প্ৰশিক্ষণপ্ৰাপ্ত অভিজ্ঞ চিকিৎসক ডক্টৰ অৰূপজ্যোতি কৰ্মকাৰে বিনামূলীয়া পৰামৰ্শ আগবঢ়াব। গুৱাহাটীৰ ৰাজগড়স্থিত বাসচকীয়া ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি ক্লিনিকত মায়াবিনী স্বাস্থ্য সেৱা নামেৰে নামাকৰণ কৰা এই স্বাস্থ্য সেৱা প্ৰতিদিনে পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব। আগতীয়াকৈ আমাৰ হোৱাটছএপ নম্বৰ 9967175414 যোগে নিৰ্ধাৰিত প্ৰ-পত্ৰ পূৰণ কৰা প্ৰথম 10 গৰাকী ৰোগীক নেটৱৰ্ক কনচালটেশ্যন ডেট আৰু সময় ৰেজিষ্টাৰ্ড ফোন নম্বৰত ক্লিনিক কৰ্তৃপক্ষৰ দ্বাৰা অৱগত কৰা হ'ব। ধন্যবাদ।